সকলোৱে এবাৰ এইখনৰ এক্সপিৰিয়েঞ্চ ললো। ৰ'ব কাহিনীটো ভালদৰে বুজাই কৈছো। সেইখিনি ঠিক কৰি পিছফালে আহি দেখো ভণ্টিয়ে যি মিক্স চব্জি বনাব যা যোগাৰ কৰি আছে। ভাতৰ লগত এনেকুৱা মিক্স চব্জি মই বৰ ভাল পাওঁ। ভণ্টিয়ে চব্জিখিনি মোক চাব দি কাম এটাত লাগিল। ইমান টেষ্টি চব্জি হ'লেও মই আজি ঘৰত ভাত নাখাওঁ। কাৰণটো হ'ল আজি বকত সৰুকে খানা এটা আছে। চ' ঘৰৰ পৰা এইবাৰ চিধাই বক খনৰ লগত সংগতি ৰাখিয়ে আছে। পিছে চাহকাপ খাই থাকোতে হঠাতে মোৰ চকু গ'ল চৰাইৰ এই বাঁহখনলৈ। মিটিং বাৰু যিয়ে নহওক ইহঁতৰ কিন্তু খোৱাটো মেইন। নামঘৰৰ ওচৰৰে এইটো ৰুমত খুৰাও আমাৰ কাৰণে খানা বনোৱাত ব্যস্ত হৈছে। কিন্তু ইয়াতে খুৰা এজনে বাজাজৰ এই স্কুটাৰখন লৈ আহিছে। দেখাত কিন্তু বহুতখিনি পুৰণি হৈছে, কিন্তু এতিয়াও এইখন ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে। চ' কেনেকুৱা লাগে এবাৰ উঠিয়ে চালো। এইফালে আবেলি পৰলৈকে আমাৰ খানাও হ'ল। খানা মানে খিচাৰি খানা। কথা এটা ক'বই পাৰিছিলো, অহা 6 তাৰিখে আমি গৈ আছো শংকৰ সংঘৰ অধিৱেশন। গতিকে লগ পোৱাৰ আশা থাকিল। খনৰ লগত সংগতি ৰাখিয়ে আছে। পিছে চাহকাপ খাই থাকোতে হঠাতে মোৰ চকু গ'ল চৰাই এই বাঁহখনলৈ। মিটিং বাৰু যিয়ে নহওক ইহঁতৰ কিন্তু খোৱাটো মেইন। নামঘৰৰ ওচৰৰে এইটো ৰুমত খুৰাও আমাৰ কাৰণে খানা বনোৱাত ব্যস্ত হৈছে। কিন্তু ইয়াতে খুৰা এজনে বাজাজৰ এই স্কুটাৰখন লৈ আহিছে। দেখাত কিন্তু বহুতখিনি পুৰণি হৈছে, কিন্তু এতিয়াও এইখন ধুনীয়া ৰানিং এই মেলাখনত বাৰু কি নাপায়। আজি দুপৰীয়া মই ঘৰৰ পৰা একেবাৰে টিকটক হৈ ওলালো। তাৰপিছত লাম্পাৰা চকত আহি এজন মানুহক কিছু সময় অপেক্ষা কৰিলো। সেই মানুহজন অহাৰ পিছত আমি দুয়োজনে এইবাৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলো বকৰ চমৰী অভিমুখে। পেহীহঁতৰ ঘৰতে স্কুটিখন থৈ বিশেষ ব্যক্তিজন কষ্ট বাৰু নোৱাৰিব। সেইখন দোকানতো ধুনীয়া ধুনীয়া বাচনৰে ভৰ্তি হৈছে। তাৰপিছত এখন দোকান দেখিলো, ইয়াত ধুনীয়া ধুনীয়া পৰ্দাৰ কাপোৰ আছে। আবেলি পৰত বা দিনৰ ভাগত এই মেলাখনত ইমান বেছি মানুহৰ ভিৰ নহয়, আৰু সেইকাৰণে বস্তুবোৰো আৰামছে চাব পাৰি। ঘূৰি থাকোতে মোৰ চকু গ'ল এই দোকানখনলৈ, আৰু ইয়াত এই ধুনীয়া ধুনীয়া ডিছবোৰ দেখি মই ডিছৰ চেট এটাই ললো। খোজকাঢ়ি ঘূৰি ঘূৰি শক্তিখিনি শেষ হোৱাত শৰীৰটো অলপ বল পাবলৈ মই এগৰল এটাই খাই ললো। তাৰ পৰা ওলাওতে ৰাস্তাত মোৰ ভিডিঅ' চোৱা ভণ্টি দুজনীয়ে লগ পালো। বস্তু লওঁতে লওঁতে ভালেখিনিয়ে হ'ল। এতিয়া আৰু ঘৰলৈ গৈ থাকো, পুনৰ লগ পাম নেক্সট মিনিট লগত নোৱাৰিব। সেইখন দোকানতো ধুনীয়া ধুনীয়া বাচনৰে ভৰ্তি হৈছে। তাৰপিছত এখন দোকান দেখিলো, ইয়াত ধুনীয়া ধুনীয়া পৰ্দাৰ কাপোৰ আছে। আবেলি পৰত বা দিনৰ ভাগত এই মেলাখনত ইমান বেছি মানুহৰ ভিৰ নহয়, আৰু সেইকাৰণে বস্তুবোৰো আৰামছে চাব পাৰি। ঘূৰি থাকোতে মোৰ চকু গ'ল এই দোকানখনলৈ। কাৰ্বি আংলং যাবলৈ প্ৰায় সাজুৱে। আগৰ ভিডিঅ'ত আপোনালোকক কৈছোৱে আমাৰ সমাৰোহৰ বাবে গৈ আছো আমি কাৰ্বি আংলঙলৈ। কিন্তু বহুতে সুধি আছে কাৰ্বি আংলঙত কোনখিনি ঠাইত যাই আছো। আমি বাৰু গৈ আছো তাৰে বকলীয়া ঘাট নামৰ ঠাইখিনিত। মাজত মাত্ৰ আৰু 3টামান দিনহে বাকী। ত' আজি গোটেইকেইজনে এবাৰ ৰিহাৰ্চেল কৰিব আহিলো। আজি বাৰু ৰিহাৰ্চেলত ইমান মানুহ অহা নাই, তথাপিও ফাইনেল ৰিহাৰ্চেল দিন দিব লাগিব। আগবেলা ৰিহাৰ্চেল কৰি পিছবেলা একবাৰ বকত আহিব লগা হ'ল। কিয় বা নাজানো আজি দেখোন কিবা ব্ৰেড বাটাৰ খাব ইচ্ছা যাই আছে। বেছি নহয় বাৰু, ব্ৰেড 3টা ললো আৰু লগতে বাটাৰ এটা ললো। এইখিনি লৈ মই তাৰে ওচৰতে থকা এই ফটকাৰ দোকানখনলৈ এবাৰ আহিলো। এটা কথা ক'বলৈ গ'লে মোৰ এই ফটকাৰ প্ৰতি কিন্তু অলপো ইণ্টাৰেষ্ট নাই। সেইফালে বকৰ দোকানবোৰো এখন দুখনকৈ ভাঙা আৰম্ভ কৰিছে। কাম চলিব আৰু আজি পিছে ডিনাৰ হিচাপত কাৰ্বি আংলং যাবলৈ প্ৰায় সাজুৱে। আগৰ ভিডিঅ'ত আপোনালোকক কৈছোৱে আমাৰ সমাৰোহৰ বাবে গৈ আছো আমি কাৰ্বি আংলঙলৈ। কিন্তু বহুতে সুধি আছে কাৰ্বি আংলঙত কোনখিনি ঠাইত যাই আছো। আমি বাৰু গৈ আছো তাৰে বকলীয়া ঘাট নামৰ ঠাইখিনিত। মাজত মাত্ৰ আৰু 3টামান দিনহে বাকী। চ' আজি গোটেইকেইজনে এবাৰ ৰিহাৰ্চেল কৰিব আহিলো। আজি বাৰু ৰিহাৰ্চেলত ইমান মানুহ অহা নাই, তথাপিও ফাইনেল ৰিহাৰ্চেল দিন দিব লাগিব। আগবেলা ৰিহাৰ্চেল কৰি পিছবেলা একবাৰ বকত আহিব লগা হ'ল। কিয় বা নাজানো আজি দেখোন কিবা ব্ৰেড বাটাৰ খাব ইচ্ছা যাই আছে। বেছি নহয় বাৰু, ব্ৰেড 3টা ললো আৰু লগতে বাটাৰ এটা ললো। এইখিনি লৈ মই তাৰে ওচৰতে থকা সেই ফটকাৰ
দোকানখনলৈ এবাৰ আহিলোঁ। এটা কথা ক'বলৈ গ'লে মোৰ এই ফটকাৰ প্ৰতি কিন্তু অলপো ইণ্টাৰেষ্ট নাই। সেইফালে বকৰ দোকানবোৰো এখন দুখনকৈ ভাঙা আৰম্ভ কৰিছে, মানে ৰাস্তাৰ ফ'ৰ লেনৰ কাম চলিব আৰু। আজি পিছে ডিনাৰ হিচাপত ব্ৰেডে খাওঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। সকলোৱে এবাৰ এইখনৰ এক্সপিৰিয়েঞ্চ ৰ'ব বুজাই গৈছোঁ। ৰাতিপুৱাৰ বিচনা পাতিখিনি ঠিক কৰি পিছফালে আহি দেখোঁ ভণ্টিয়ে আজি মিক্স চব্জি বনাব যা যোগাৰ কৰিছে। ভাতৰ লগত এনেকুৱা মিক্স চব্জি মই বৰ ভাল পাওঁ। ভণ্টিয়ে চব্জিখিনি মোক চাব দি তাই বেলেগ কামত লাগিল। ইমান টেষ্টি চব্জি হ'লেও মই আজি ঘৰত ভাত নাখাওঁ। কাৰণটো হ'ল আজি বকত সৰুকৈ খানা এটা আছে। চব ঘৰৰ পৰাই যাক চিধাই বকলৈ আহিলোঁ। ৰাস্তা ঘাটবোৰ ফ'ৰ লেনৰ কাম চলি থকাই একেবাৰে ধুনীয়া হৈ গৈছে। বক আহিব যে এওঁলোকৰ দেখোন মিটিং আৰম্ভ হৈছে আৰু তাকে ভাবি আছোঁ। মানে আজি খানাটো এই মিটিংখনৰ লগত সংগতি ৰাখিয়ে আছে। পিছে চাহকাপ খাই থাকোঁতে হঠাতে মোৰ চকু গ'ল চৰাই এই বাঁহখনলৈ। মিটিং বাৰু যিয়ে নহওক ইহঁতৰ কিন্তু খোৱাটো নামঘৰৰ ওচৰৰে এইটো ৰুমত খুৰাও আমাৰ কাৰণে খানা বনোৱাত ব্যস্ত হৈছে। কিন্তু ইয়াতে খুৰা এজনে বাজাজৰ এই স্কুটাৰখন লৈ আহিছে। দেখাত কিন্তু বহুতখিনি পুৰণি হৈছে, কিন্তু এতিয়াও এইখন ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে। চক কেনেকুৱা লাগে এবাৰ উঠিয়ে চালোঁ। এইফালে আবেলি পৰলৈকে আমাৰ খানাও হ'ল। খানা মানে খিচাৰি খানা। কথা এটা ক'বই পাৰিছিলোঁ। অহা 6 তাৰিখে আমি গৈ আছোঁ যোৰহাটত শংকৰ সংঘৰ অধিৱেশনলৈ। এই মেলাখনত বাৰু কি নাপায়। আজি দুপৰীয়া মই ঘৰৰ পৰা একেবাৰে টিপটপ হৈ ওলালোঁ। তাৰপিছত লামপাৰা চকত আহি এজন মানুহক কিছু সময় অপেক্ষা কৰিলোঁ। সেই মানুহজন অহাৰ পিছত আমি দুয়োজনে এইবাৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বকৰ চমৰীয়া অভিমুখে। পেহীহঁতৰ ঘৰতে স্কুটিখন থৈ বিশেষ ব্যক্তিজন কষ্ট বাৰু মই চমৰীয়াৰ মেলা আহিছিলোঁ যদিও বস্তু লোৱা হোৱা নাছিল। ইয়াত কাবিলৰ বস্তু, দা কটাৰী, বেতৰ সামগ্ৰী, লগতে বিভিন্ন বাচনৰ দোকান, মানে কি নাপায় এইখন মেলাত। মানে ইয়াত দোকানৰ সংখ্যা ইমানেই আছে যে আপুনি চাই শেষ কৰিব নোৱাৰিব। এইখন দোকানটো ধুনীয়া ধুনীয়া বাচনেৰে ভৰ্তি হৈ আছে। তাৰপিছত এখন দোকান দেখিলোঁ, ইয়াত ধুনীয়া ধুনীয়া পৰ্দা আবেলি পৰত বা দিনৰ ভাগত এই মেলাখনত ইমান বেছি মানুহৰ ভিৰ নহয় আৰু সেইকাৰণে বস্তুবোৰো আৰামছে চাব পাৰি। ঘূৰি থাকোঁতে মোৰ চকু গ'ল এই দোকানখনত আৰু ইয়াত এই ধুনীয়া ধুনীয়া ডিছবোৰ দেখি মই ডিছৰ চেৰ এটাই ল'লোঁ। খোজকাঢ়ি ঘূৰি ঘূৰি শক্তিখিনি শেষ হোৱাত শৰীৰটো অলপ মই এগ্ৰল এটাই খাই ল'লোঁ। তাৰ পৰা ওলাওঁতে ৰাস্তাত মোৰ ভিডিঅ' চোৱা ভণ্টি দুজনী লগ পালোঁ। বস্তু লওঁতে ভালখিনিয়ে হ'ল। এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ। পুনৰ লগ পাম নেক্সট মিনিট লগত। কাৰ্বি আংলং যাবলৈ প্ৰায় সাজুৱে। আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱে আমাৰ সমাৰোহৰ বাবে গৈ আছোঁ কাৰ্বি আংলং। কিন্তু বহুতে সুধি আছে কাৰ্বি আংলঙত কোনখিনি ঠাইত গৈ আছোঁ। আমি বাৰু গৈ আছোঁ তাৰে বকলীয়া ঘাট নামৰ ঠাইখিনি। মাজত মাত্ৰ আৰু 3টামান দিনহে বাকী। আজি গোটেইকেইজনে এবাৰ ৰিহাৰ্চল কৰিব আহিলোঁ। আজি বাৰু ৰিহাৰ্চলত ইমান মানুহ অহা নাই, তথাপিও ফাইনেল ৰিহাৰ্চল এদিন দিব লাগিব। আগবেলা ৰিহাৰ্চল কৰি এইখিনি লৈ মই তাৰে ওচৰতে থকা এই ফটকাৰ দোকানখনলৈ এবাৰ আহিলোঁ। এটা কথা ক'বলৈ গ'লে মোৰ ফটকাৰ প্ৰতি কিন্তু অলপো ইণ্টাৰেষ্ট নাই। সেইফালে বকৰ দোকানবোৰ ৰাস্তাৰ ফ'ৰ লেনৰ কাম চলিব আৰু। আজি পিছে ডিনাৰ হিচাপত ব্ৰেডে খাওঁ। পুনৰ লগ পাম। ৰাতিপুৱাৰ বিচনা পাতিখিনি ঠিক কৰি পিছফালে আহি দেখোঁ ভণ্টিয়ে আজি মিক্স চব্জি বনাব যা যোগাৰ কৰি আছে। ভাতৰ লগত এনেকুৱা মিক্স চব্জি মই বৰ ভাল পাওঁ। ভণ্টিয়ে চব্জিখিনি মোক চাব দি তাই বেলেগ কাম এটাত লাগিল। ইমান টেষ্টি চব্জি হ'লেও মই আজি ঘৰত ভাত নাখাওঁ। কাৰণটো হ'ল আজি বকত সৰুকৈ খানা এটা আছে। চব ঘৰৰ পৰাই চিধাই বকলৈ আহিলোঁ। ৰাস্তা ঘাটবোৰ ফ'ৰ লেনৰ কাম চলি থকাই একেবাৰে ধূলিময় হৈ গৈছে। বক আহিব যে এওঁলোকৰ দেখোন মিটিং আৰম্ভ হৈছে আৰু তাকে মানে আজি খানাটো সেই মিটিংখনৰ লগত সংগতি ৰাখিয়ে আছে। চাহকাপ খাই থাকোঁতে হঠাতে মোৰ চকু গ'ল চৰাই এই বাঁহখনলৈ। মিটিং বাৰু যিয়ে নহওক